নমস্কাৰ আকৌ পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আকৌ দুযোৰা চেমিনুনিৰ মিচিং যোৰা দেখাম। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি ৰাখিব। এই যোৰা কাপোৰ, এই যোৰা নীলা চিয়াহী কালাৰ। এখন চাদৰখন এয়া চাওক কিমান দীঘল আৰু বহল। প্ৰথমতে এইখিনি দেখাই লওঁ। এইকেইটা এইটো কমলা ৰং, ৰঙা ৰং, সেউজীয়া ৰং আৰু ইয়াতো এনেধৰণে বনোৱা হৈছে। এইটো আঁচলটো হ'ব, মাজত এনেদৰে চাৰিটা চাৰিটাকৈ বুটা দিয়া হৈছে। এইযোৰা যদিহে ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ মোক কমেণ্টত জনাব। হোৱাটছএপত স্ক্ৰীনত আপোনালোকৰ নাম্বাৰটো দিয়া আছে। এখন মেখেলাখন আপোনালোকে মোক ইনষ্টাগ্ৰামত গৈও মেছেজ কৰিব পাৰে। এখন মেখেলাখন চাওক, দেখিছে কিমান ওপৰলৈকে ফুল আছে। এয়া লওক, ফটো স্ক্ৰীনশ্বট মাৰি লওক। এইকেইটা চাদৰ আঁচলটো ছেইম ষ্টাইলতে আছে, এনেধৰণে ফুলখিনি। এইযোৰা চেমিনুনি কাপোৰ হয়। এইকেইটা হৈছে পটিকেইটা। এয়া চাওক পটিকেইটা কিমান ধুনীয়া উজ্জ্বল, 7টাকৈ পটি আছে। আৰু এইটো হৈছে ব্লাউজৰ পিচটো। ব্লাউজৰ পিচটো যথেষ্ট ডাঙৰ, আপোনালোকে যেনেকুৱা ধৰণে ষ্টাইলত এনে চিলাব পাৰিব। এইকেইটা যদিহে ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ধুনীয়া ধুনীয়া কাপোৰ মই আপোনালোকৰ মাজলৈ লৈ আহি থাকিম। আৰু এযোৰ দেখাওঁ কাপোৰ। এইযোৰ হৈছে ক্ৰীম কালাৰ। এয়া চাওক, এইযোৰ এইটো আগটো এই ধৰণে হ'ব। ইয়াত একদম ডাঠ গুলপীয়া আৰু নীলা ৰঙৰ ফুলকেইটা কৰা হৈছে। স্ক্ৰীনশ্বট মাৰি ৰাখক আৰু দামটো আপোনালোকে মোক মেছেজত জনাব। মোৰ হোৱাটছআপ নাম্বাৰটো স্ক্ৰীনত দিয়া থাকিব, আপোনালোকে হোৱাটছআপো কৰিব পাৰে। এইটো এখন আচলতে এনেকুৱা ধৰণৰ ৰংবোৰ আপোনালোকে অকণমান বয়সীয়া যিসকল মহিলা বা বোৱাৰী আছে তেওঁলোকে ল'ব পাৰে এই ৰংবোৰ। এয়া চাওক কিমান ধুনীয়া কাপোৰযোৰ, যথেষ্ট দীঘলো, আহল বহল। এয়া এখন চাদৰখন, এখন মেখেলাখন এবাৰ দেখাই দিছোঁ। মেখেলাখনো যথেষ্ট দীঘল আৰু বহলেই হয়। এখন মেখেলাখন চাওকচোন কিমান ধুনীয়া কাপোৰযোৰ, ইমানেই মিহি। এযোৰ চেমিনুনি যোৰাই হয়। এয়া আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক। এইকেইটা হৈছে পটিকেইটা। প্ৰতিযোৰ কাপোৰতে 7টাকৈ পটি দিয়া থাকে, এটা ব্লাউজৰ কাৰণে এক্সট্ৰাকৈ দিয়া থাকে। কেনেকুৱা লাগিছে কাপোৰকেইযোৰ আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। এইটো ব্লাউজৰ পিচটো, এইটো যথেষ্ট ডাঙৰ। যদিহে ভাল লাগিলে কাপোৰকেইযোৰ আপোনালোকে যদিহে দামটো জানিব বিচাৰে তেতিয়াহ'লে মোক মেছেজ কৰিব।